गिबि गिबियावनो गासैनिसिमबो खुलुमनायखौ जासिहरग्रोबाय। पोनप्रथमे मैं सकलोलै मैं नमस्कार जासिছোঁ। दे আজি जी অনুষ্ঠান এই অনুষ্ঠানটো আগধৰা আমার বাগানপাড়া সমষ্টির ইনচার্জ মহেন্দ্র বড় ডাঙরিয়া এই সভাতে অংশগ্রহণ করা আমার UPPL দলৰ কোর কমিটির সদস্য সম্মানীয় দীপক কুমার বসুমতাৰী দা, ইয়াতে উপস্থিত আছে আমার কেন্দ্রীয় কমিটির উপসভাপতি সাধন বৈশ্য ডাঙরিয়া, কেন্দ্রীয় কার্যনির্বাহক হর কুমার মিডি ডাঙরিয়া, সন্তোষ কুমার বড় ডাঙরিয়া, আমার মছলপুর জিলা UPPLৰ ভারপ্রাপ্ত সভাপতি তথা প্রাক্তন MCLA অনিক বসুমতাৰী ডাঙরিয়া, মছলপুর জিলা দলৰ সাধারণ সম্পাদক দয়াল চন্দ্র শৰণীয়া দেৱ, এই সভাতে উপস্থিত আমার দৰংগাজুলি আৰু শালবাৰী সমষ্টিৰ আমার দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী ক্ৰমে ফণীৰ আমার দলৰ শুভাকাংক্ষী সম্মানীয় ধ্ৰুৱজ্যোতি বৰুৱা ডাঙরিয়া আৰু ইয়াতে উপস্থিত বাক্সা জিলা নিখিল বড় ছাত্র সন্থার সভাপতি নিপেন বড় ডাঙরিয়া, সাধারণ সম্পাদক বাসিরাম রামচিয়াৰী ডাঙরিয়া, প্ৰাইমাৰী যুৱ শাখা মহিলা শাখা মোৰ সন্মানীয় বিষয়ববীয়াসকল, জয় জয়তে মই আপোনালোকক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুদীৰ্ঘ আমাৰ যি রাজনীতিক সংগ্রাম, এই রাজনীতিক সংগ্রাম অন্ত পেলাই আমি এইবার BTC সরকার গঠন করার কারণে সক্ষম হয়েছে আর ইয়াত নিশ্চয় আপনাদের বহুত অবদান আছে। गोबां बोसोर राजखान्थियारि सोमावसारनायनि उनाव जों BTCआव मोनसे गोदान सरकार मोनबाय। मानगोनां BTCनि गाहाय प्रमोद बर' बिथांनि जि BTCखौ दैदेननाय, बे दैदेननायनि जि सरकार, बे सरकारखौ जोङो आबुङै मोनफुंनो हाबाय आरो बेवहाय नोंथांमोननि गासैनिबो बिफाव दं, नोंथांमोननि गासैनिबो बेवहाय अबदान दं आरो बे बिफाव आरो अबदाना थानायखायसो नैबे 25 नं बागानपारा समष्टिनिफ्राय आं देरहालांनो हादों, जों देरहाबोनो हादों। কাৰ্যসূচী আমি যুগুত কৰিছোঁ আৰু নিশ্চয় আমি এটা পৰিৱৰ্তনশীল, এটা দুৰ্নীতিমুক্ত, এটা শোষণমুক্ত, এটা দমনমুক্ত আমি চৰকাৰ পাবলৈ সক্ষম হ'ম। আমাৰ সকলোৰে মাজতে বহুত দুদুৰ মুদুৰ অৱস্থা আছিল, চৰকাৰখন থাকিব না নাই, চৰকাৰখনৰ অৱস্থা কি হ'ব, MCLA সকলক জয় হোৱাৰ পিছতে আমাক এটা জায়গাত একত্ৰিত কৰি ৰাখা হৈছিল। ইয়াত বিভিন্ন প্ৰচাৰ মাধ্যমত বহুত কথা কোৱা হৈছিল, আমি দেখিছোঁ বিভিন্ন প্ৰচাৰ মাধ্যমত বিভিন্ন মতামত দাঙি ধৰা হৈছিল, কিন্তু ময়ো এই যিটো আমি একত্ৰিত হৈ আছিলোঁ, ইয়াত ময়ো এজন সদস্য হিচাপে আছিলোঁ। মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ, এখন চৰকাৰ গঠন কৰাৰ কাৰণে বহুত কৰণীয় থাকে আৰু এই কৰণীয় কামখিনি আমি একত্ৰিত হৈ আমি কাম কৰিছিলোঁ। আৰু আপোনালোকে যেনেকৈ আমাক মিছ কৰিছিলে, আমাক কোৱাৰ কাৰণে যি এটা আন্তৰিক
ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ, অধ্যক্ষ পদ পোৱাৰ পিছত দুই এদিনৰ পিছত মোৰ আগে পিছে 2খন এস্কৰ্ট থাকিব, হাউচ গাৰ্ড থাকিব, PSO থাকিব। কিন্তু এটা কথা মোৰ সন্মানীয় ৰাইজ, সন্মানীয় ভোটাৰসকল, কাতিৰাম বড়ো সলনি নহয়। যেনেকৈ আগতে আপোনালোকে কাতিৰাম বড়োক পাইছিলে, ভৱিষ্যতৰ কাতিৰাম বড়োক তেনেকৈ পাব, কোনো সলনি নহয়। সেয়ে মই এইখিনি কথা আপোনালোকক অৱগত কৰি থলোঁ। আপোনালোকে শংকাবোধ কৰিব নালাগে। কাতিৰাম বড়োৰ PSOয়ে কাতিৰাম বড়োক লগ কৰিলে কিবা ক'ব নেকি? কাতিৰাম বড়োই বেয়া পাব নেকি? কাতিৰাম বড়োত থকা হাউচ গাৰ্ডে মানে কিবা কৰিলে কাতিৰাম বড়োই বেয়া পাব নেকি? এই কথাটো আপোনালোকে কোনো শংকাবোধ কৰিব নালাগে। মই আপোনালোকক অৱগত কৰিছোঁ। মই এতিয়াই আপোনালোকক পুনৰবাৰ অৱগত কৰিছোঁ যে কাতিৰাম